জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ কিছুমান ক্লিপ ইউটিউব বা ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু সেইসমূহে সঁচাকৈ অন্তৰত আঘাত প্ৰদান কৰিছে। কাৰণ এনেকুৱা এখন চিনেমা ক্লিপবোৰ সেইসকলে ভাইৰেল কৰিবলৈ কেনেকৈ পাৰিলে, আচলতে কেনেকৈ সাহস কৰিছে জুবিনদাৰ চিনেমাখন এনেকৈ ভাইৰেল কৰোঁ, মানুহক দেখুৱাওঁ। তেখেতৰ নিকৃষ্ট মানসিকতা এইসকলৰ চেনেলবোৰত গৈ বা এইসকলৰ পেজত গৈ সকলোৱে ৰিপৰ্ট মাৰক, সকলোৱে ছাছপেণ্ড কৰিবলৈ চেষ্টা কৰক ইহঁতৰ একাউণ্টবোৰ। আৰু জুবিন গাৰ্গ ফ্ৰেণ্ড কাৰ্বলৈ যিহেতু কৈ আছে যে সৰু সৰু ক্লিপবোৰ ভাইৰেল নকৰিবলৈ, গতিকে এইসকলৰ বিৰুদ্ধে আপোনালোকে মাত মাতক। আপোনালোকে এইসকলৰ ফেচবুক পেজত গৈ বা ইউটিউব চেনেলত গৈ বা ইনষ্টাগ্ৰাম একাউণ্টত গৈ ৰিপৰ্ট মাৰক আৰু এইসকলৰ একাউণ্ট ছাছপেণ্ড কৰি দিয়ক।